গুড মৰ্নিং। আজি এফালে যাবলৈ লৈছোঁ। এফালে মানে বুধবৰীয়া বজাৰ আমাৰ ওচৰতে বহে। আজি বুধবাৰ, মোৰ লগৰকেইজনী যাব। সিহঁতি ক'লে যাওঁ ব'লা বুলি, ময়ো ভাবিলোঁ যাওঁ। বিশেষ বস্তু আনিব লগা নাই, কিন্তু এনেই সিহঁতৰ লগতে যাওঁ, কিবা পালে লৈ আহিম বুলি ভাবিছোঁ বজাৰৰ পৰা। আৰু ওচৰতে বজাৰৰ ওচৰতে এখন বহুত ধুনীয়া দোকান আছে। আমাৰ মাইকী মানুহৰ আৰু ছোৱালী মানুহৰ কাৰণে স্পেচিয়েল বুলি ক'ব লাগিব দোকানখন। মানে ওচৰতে, এনেইতো চবতে সেনেকুৱা দোকান পায়, কিন্তু আমাৰ ওচৰতে আমি গ'লেই পাওঁ। মানে তাতে কিবা কিনিম বুলি ভাবিছোঁ। চাওঁ লগৰকেইজনীৰ লগত যাওঁ, কি কিনা হয়। ভাবিলোঁ আপোনালোককো দেখাওঁ আমাৰ ওচৰৰ বজাৰখনত কি কি বস্তু পায়। তেনেহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। আগলৈ চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ব'লকচোন তেনেহ'লে বজাৰলৈ লৈ যাওঁ আপোনালোকক। আমি শ্বৰ্টকাট মাৰি আহিছোঁ, মানে মানুহৰ আমাৰ জানবাৰী ঘৰ পিছফালেদি আহিছোঁ। একদম ওচৰতে, পিছফালে আহিলে আমি পূৰা পাই যাওঁহি বজাৰ। এয়া চাওকচোন, আমি বজাৰ পালোঁহি। একদম বজাৰ ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াক খুৰীয়ে দোকানত ডাঙৰ বজাৰ আৰু আছে ভিতৰতে, বহুত ডাঙৰ বজাৰ। তাৰ পৰা একদম বজাৰ বহিছে, চাওক ইমান দূৰলৈকে। এফালেও বজাৰ। কক লবাসকলে ইয়াৰ পৰ্ক আমলখি কেনেকে? মই ল'ব লৈছোঁ আমলখি। ধুনীয়া বজাৰত মানুহ আগে পিছে ন নবদা? মাছ মাংস কি খায়, একদম জিন্দা জিন্দা সকলোবোৰ। কিন্তু ভিতৰলৈ সোমাই নগ'লোঁ আমি, বহুত ভিৰ, ইমান মানুহ সোমাই আছে। সেইকাৰণে আৰু আমি এইখিনিতে বজাৰ কৰিলোঁ, অলপ বজাৰ চজাৰ কৰিলোঁ। আৰু এতিয়া আমি যাম আমাৰ স্পেচিয়েল দোকানখনত, য'ত যাম বুলি কৈ আহিছোঁ আপোনালোকক। আমাৰ স্পেচিয়েল দোকান এখন, তাতে আমি যাম। আমি আহি পালোঁ এইখন, য'ত কৈছিলোঁ স্পেচিয়েল আহিম দোকানখন, গগনা। এইপিনে আপোনাৰ বুধবৰীয়া এইখিনি বজাৰৰ ওচৰতে আছে। কিন্তু বুধবৰীয়া বজাৰ যোনখন এইফালে যায় আপোনাৰ শংকৰদেৱ স্কুল, এইখিনিতে হয়। শংকৰদেৱ স্কুলৰ ওচৰতে আছে গগনা বুলি। এনেকৈ আমি সোমাই আহিলোঁ। সোমাই আহি আৰু ইয়াতে অৰুণাচল থাকে বাইদেউ। এয়া বাইদেউ দোকানৰ এয়া নমস্কাৰ। কি লাগে আপোনালোকক? সকলো ধৰণৰ বস্তু পাব, অসমীয়া গহনা। এইটো ভাল লাগিছে। কিমান দিলা? প্ৰাইচ লিখাই আছে, ৱাৰেণ্টি আছে চবৰে। কিমান এটা প্ৰাইচ দেখা নাই আছোঁ মই। 550 ধুনীয়া এডিছে নহয়। জুৱেলাৰী ধেৰ আনিছোঁ বিহুৰ কাৰণে কালেকশ্যন। ৱাৰেণ্টি কালাৰ গ'লে ৱাৰেণ্টি ৰিপৰি চব বৰষুণৰ পানী চলোৱা আছে।
দামটো কিন্তু বহুত মই বেলেগতকৈ কম পাইছোঁ বাইদেউ দোকানত সঁচা দাম মানে ডিছকাউণ্ট হ'ব আৰু চব ডিছকাউণ্ট হ'ব লিখা দামতকৈ মানে বহুত ডিছকাউণ্ট হৈ যাব বহুত ধুনীয়া ধুনীয়া বস্তু পায় আৰু কি নহয় বাইদেউ দোকানত বস্তুখিনি বহুত মানে আমি বাহিৰত চাওঁতে যিমানটো দাম তাতকৈ বহুত কমতে দেখা পাইছোঁ আমি দাম জুৱেলাৰী আছে মেখেলা চাদৰ আছে কুৰ্তি চুৰিদাৰ চব আছে কথাবিলাক আহিব পাইপলাইন আৰু শালকুচি তিনিআলি পাইপলাইন 3 hours later. বজাৰৰ পৰা আহি একেবাৰে মই আপোনালোকক একদম 9টা বজাত লগ পাই আছোঁ এতিয়া বজাৰৰ পৰা মই কচু লৈ আনিছিলোঁ এতিয়া বনাব লৈছোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈনো মই কচু বনাওঁ সকলোৱেতো কচু বনাব জানে তথাপিও মই কেনেকৈ বনাওঁ আপোনালোক
ইয়াক ভাত খাব দি দিলোঁ মই সোনকালে, কাৰণ ইয়াক সোনকালে ভাত খাব দিলোঁ কিয়, ই সোনকালে উঠে আৰু দুপৰীয়া একদম নুশুৱে মানে শুবও টাইম নাপায়, স্কুলৰ পৰা আহোঁতে 2:30 বাজি যায়। তাৰপিছত আহি আৰু অলপ টাইম আহি চিধা মোবাইলটোৱে চাব, বেলেগটো একো নাই। আহি অলপ ভৰি হাত ধুই ভাত খাই মোবাইলটো চাই পিনি অলপ ৰেষ্ট লোৱাৰ পাছত আৰু সেই ক'ত আৰু শুব নহয় এনেকুৱা। ৰেষ্ট মানে কি, সি এনেই বহি মোবাইলটো চাই বিছনাখন এনেই পৰি থাকে, কিন্তু টোপনি নাযায়। সেইটো কাৰণে ভাবিলোঁ কি সোনকালে ইয়াক ভাতটো দি দিওঁ। স্কুল খোলা থাকিলে সোনকালে ভাত দি দিওঁ, খালি শনিবাৰে সি অলপ একেলগে খায় মাৰ লগত, অলপ দেৰিকৈ খায়। এতিয়া তাক ভাত দিলোঁ। আজি বজাৰলৈ যাওঁতে যিমানখিনি দেখাব লাগিছিল সিমানখিনি মই দেখাব নাজানিলোঁ, আৰু যিখিনি পাৰিছোঁ তাকে দেখালোঁ। ইমান মানে এনেকৈ এইটো লাইনত মই নতুন যিহেতুকে বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ভুলখিনি শুধৰাই দিব আৰু আগলৈ আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰিব। যিহেতু ইমানতে সমাপ্ত কৰিলোঁ, আজিলৈ বাই বাই, গুড নাইট।